নমস্কাৰ স্বাগতম জনাইছোঁ SD ৰিমিক্স আছাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আমি গৈ আছোঁ 2022 চনৰ পিকনিক খাবলৈ ভেলুঘাট। তো আমি এইখিনিতে পেচাব কৰি লওঁ। আমি যাম ভেলুঘাট পিকনিক 5 জানুৱাৰী পিকনিক আমি যাম ভেলুঘাট। তো আমি পেচাব কৰিয়ে আকৌ যাব লাগিছোঁ। এইটো আকাশী গংগা নোপোৱাৰ আগতে যিখন শাল বাগান পায় সেই শাল বাগান আমি পাইছোঁহি। আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ভেলুঘাট আমি যাম। ৰহাটো ভেলুঘাট প্ৰায় 100 কিলোমিটাৰমান হ'ব। তো আমি ট্ৰেভেলাৰত গৈ আছোঁ গোটেই গাঁৱৰ ল'ৰাখিনিয়ে। পাই গ'লোঁ আমি ভেলুঘাট। ইয়াৰ গাড়ী পাৰ্কিং কৰি ৰাখিছে, আপোনালোকে দেখিছে কি সুন্দৰভাৱে গাড়ী পাৰ্কিং কৰি ৰাখিছে। আৰু ইয়াত পাৰ্কিঙৰ খৰচ লৈছে 100 টকা আৰু গেট পাছ লৈছে 500 টকা। তো আমি 19জন মানুহ আহিছোঁ ট্ৰেভেলাৰ গাড়ীসহ 500 টকা 600 টকা গ'ল। আৰু তো এয়া আমাৰ বাচন বৰ্তন ধুইছে। তো আমি আহি পাই ডাইৰেক্ট মানে কামতে লাগিছোঁ। আৰু তো ইয়াত অলপ নাজাৰা দেখাই দিছোঁ আমি ভেলুঘাটৰ। তো আমাক কুটা বচা কৰিলেই আমাৰ ল'ৰাকেইটাই। তো আলু পিঁয়াজ আদি কুটা বচা হৈ গৈছে। তো আমাৰ লগে লগে জুই দিয়া হৈ গ'ল চৌত। ইফালে কাম কৰি আছে আৰু ইফালে ডেন্সৰো চলি আছে, আমাৰ ডেন্স প্ৰতিযোগিতা। সঁচাই ভাল লাগিল। মানে খানা আৰম্ভ হৈ গ'ল। চাওক আমি খানা খাই বৈ গোটেই মানে বস্তুবোৰ আকৌ গাড়ীত ভৰাই পেলাই আমি আকৌ যাম ভেলুঘাটৰ আচল জেগাডোখৰ ৱাটাৰফল চাবলৈ। তো আপোনালোকক শেষৰলৈকে ভিডিঅ'টো উপভোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। চাওক মাংস দিয়ে গ'লোঁ আৰু তথাপিও দেখাই দিছোঁ। আমাৰ খানা শেষ হ'ল আৰু খাই বৈ ল'লোঁ। আৰু ইয়াত নতুনকৈ ৰাস্তা বনাই আছে আৰু ৰাইজৰ সুবিধাৰ্থে যিটো ভেলুঘাটৰ ৱাটাৰফলটো আছে সেইটো চাবলৈ ৰাস্তাটো দেখি যায়। পাহাৰত উঠি উঠি এলাহ লাগি গৈছে। আৰু পাহাৰত উঠি উঠি আহি আছোঁ ৱাটাৰফলটো চাবলৈ। তো আমি দেখা পাইছোঁ ৱাও সুন্দৰ নাজাৰা। ধৈৰ্য ধৰি আহি আছোঁ কাৰণে পালোঁ দেখা। তেনেকৈ আমি ভেলুঘাট আহি গ'লোঁ। এয়াই ভেলুঘাট আপোনালোকে দেখিছে। আমি DSLR লৈ আহিছোঁ। ভিডিঅ' কৰিব নহয়, ফটোহে উঠিম। ভিডিঅ' কৰিবলৈ মানে আমাৰ DSLR ইমান চাৰ্জ নাই। তো আমি ওপৰত যাম। ওপৰত চাবলৈ ধুনীয়া চিৰি বনাই থৈছে। আমি যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওপৰত গৈও। আমি ওপৰত উঠিছোঁ। ৰাইজৰ মানে মনোমোহিত কৰিবলৈ কালাৰ কৰি থৈছে চিৰিবোৰত, কি সুন্দৰ পেইণ্টিং কৰি থৈছে। তো আমি গৈ আছোঁ ওপৰত। চাওক ভেলুঘাটৰ ৱাটাৰফল।
দেখিছে কি সুন্দৰ নাজাৰা। পাহাৰৰ বুকুৰ পৰা নামি অহা পানীৰ কুলু কুলু ধ্বনি আৰু সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যতা সঁচাই বৰ মনোমোহা। আপোনালোকে আহিব আৰু ভেলুঘাট চাই যাব, বহুত ভাল পাব। সঁচাই বৰ সৌন্দৰ্যৰ এই ঠাইডোখৰ। আহিব, উপভোগ কৰি যাব। আপোনালোকেও ভাল পাব বুলি আশা কৰিছোঁ। ইমানেই ভেলুঘাট। তো আমি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।